বহুত দিন ভিডিঅ' দিব পৰা নাই দেই, একদম বহুত দিন হ'ল আৰু সেই যে মন্দিৰলৈ যোৱা সত্ৰলৈ যোৱা ভিডিঅ' দিছিলোঁ, তাৰপিছৰ পৰা ভিডিঅ' দিবলৈ হোৱা নাই। একদমেই সময় নোপোৱা হৈছোঁ জানেনে, সময় বুলিবলৈ মানে সময়ে নোপোৱা হৈছোঁ। তাৰ মাজতে কি হ'ল, গৰমটো আছে ক'বই নালাগে, গৰমৰ কথা। গৰমেতো হেঁচা মাৰি ধৰিছে আৰু মানে গৰমৰ কথা নকৈও নোৱাৰিছোঁ, মানে ভিডিঅ'বিলাকত মুখেৰে ওলায়ে আহে গৰমৰ কথা। আৰু তাৰপিছতে হেৰি হ'ল, এই কি বুলি কয়, ল'ৰাটোৰ বেমাৰ, একদম বহুত বেমাৰ মানে ল'ৰাটোৰ। তাৰ মানে হঠাতে প্ৰথমে ছোৱালীজনীৰ হ'ল জ্বৰ হ'ল, নহয় ছোৱালীজনীৰ চৰ্দি লাগিছে, তাইৰ চৰ্দি লাগি গোটেই গাটো বিষ, কিন্তু জ্বৰ নাই। তাই যেনিবা 2-3 দিনমান হ'ল আৰু ভাল হ'ল। এতিয়া আকৌ ল'ৰাটোৰ হৈছে, ল'ৰাটোৰ একদম পূৰা জ্বৰ, বেলেগ একো নাই আৰু। এতিয়া সেয়াহে, এতিয়া ল'ৰাটো আকৌ এতিয়া জ্বৰতেই ভুগি আছে, সেইটো দুৰ্বল, খোজকাঢ়িব পৰা নাই, কালিতো থিয় হ'বই নোৱাৰে দুৰ্বলৰ কাৰণে। সি ভৰিকেইটাও বিষ বুলি কৈছে, পেচাব কৰিবও নোৱাৰে থিয় হৈ পেলাই। কেনেকুৱা ভয় লাগিলে, বোলো কিনো হ'ল বোলো হঠাতে এইবিলাক। তাৰপিছতে আকৌ এতিয়া কালি গধূলি ডক্তৰৰ ওচৰলৈকে লৈ গ'লোঁ, বোলো এনেকৈ চাই থাকিলে নহ'ব, লৈ যোৱাটোৱে ভাল হ'ব। আৰু ল'ৰাটোৰ ইমান বেমাৰ হয় নহয়, মানে 12টা মাহত 13টা বেমাৰ বুলি ক'লেও ভুল নাই। আৰু ভাল সি চাগে কেইদিনমানহে ভালে থাকে, কেলৈ জানো ইমান। আৰু সেই ল'ৰাটো মানে ভাত পানী একদম ভাল বস্তুখিনি সি একেবাৰে নাখায়, মানে ল'ৰাটো বহুত দুৰ্বল হয়, সেইটো কাৰণে নেকি তাক বেমাৰবোৰো বৰ সোনকালে হয়। আৰু ভিডিঅ' সঁচাকৈ দিব মন গ'লেও এনেকুৱা পৰিস্থিতিতনো কাৰ ভিডিঅ' দিবলৈ মন যাব কওকচোন, মনটোৱে বেয়া লাগি থকা হয়। তাৰ কাৰণে মানে মন চনবোৰেই মোৰ বেয়া লাগি থাকে, মানে ভিডিঅ' দিবলৈও মোৰ ইচ্ছা নাযায় মানে। সেইটো আৰু এতিয়া সেই ছোৱালীজনীক স্কুলত পঠিয়ালোঁ, পঠিয়াই পেলাই সিটো নোৱাৰে যাবলৈ, শুই আছে। তাকেহে এতিয়া আজি দিনটো আৰম্ভ কৰিম বুলি লৈছোঁহে, এতিয়া পাৰোঁ নে নোৱাৰোঁ নাজানো আৰু দেই। মই ভনিতাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে থাকিব লাগে সঁচাকৈ দেই। দেহবোৰ ভালে থাকিলে মনবোৰ ভালে থাকে। টকা পইচাতকৈও যে মই মানে এটা কথাই ভাবোঁ সদায়, টকা পইচা নহ'লে নহয়ে বাৰু, আজিকালি যিটো যুগ চলিছে টকা পইচা লাগিবই, তথাপিতো টকাতকৈ মানে দেহটো বেছি মানে জৰুৰী, মানে একদম দৰকাৰী। মানে দেহটো ভালে থাকিলে প্ৰথম কথা মনটো ভালে থাকে। বেলেগ কিবায়ো আপোনাৰ বহুত যদি সুখ দিছে, দেহটো যদি ভাল নাথাকে নহয়, আপোনাৰ সেই সুখেও মানে কাম নাই, তাৰমানে মই গম পালোঁ। এতিয়া সেয়া ল'ৰাটোৰ বেমাৰ হৈ আছে, বেমাৰ হৈ থাকিলে মনটোনো কেনেকৈ মোৰ ভালে থাকে। সি নাখায় নোবোৱাই তেনেকৈ বিচনাত পৰি থাকে, আৰু মাকজনীয়ে খাই বৈ কেনেকৈ থাকোঁ কওকচোন। সেয়া ল'ৰা ছোৱালী বেমাৰ হ'লে মাক বাপেকৰো শান্তি নাথাকে, বিশেষকৈ মাকজনী। কাৰণ এখেতেতো ওলাই গুচিয়ে যায়, তেওঁ নিজৰ কামত তেওঁ ব্যস্ত হৈ থাকে, আকৌ আহে। কিন্তু মইতো এনি টাইম মুখৰ আগত থাকোঁ যে, মোৰ বহুত বেয়া লাগে। দেখাৰ অৱশ্যে কেনেকৈ যে শুই আছে নহয়, এতিয়ালৈকে উঠা নাই, 9টা বাজিলে। ময়ো তাৰ কাৰণে ৰৈ আছোঁ, সি উঠিলে একেলগে খাম, পিছে সিও শুই আছে, বহুত বেয়া লাগে। দেখুৱাৰ অৱশ্যে আপোনালোককো তাক, আৰু একদম অৱস্থা নাই মানে। তাৰ ঔষধ পাতিও দিছে কালি ঢেৰ, এইবোৰ ঔষধ দিছে এগালমান, তাৰপিছত এইবোৰ চাওকচোন, অৱস্থা নাই। স্কুল গৈছে, ক্লিপ তাইক খুৱাই পঠিয়ালোঁ, এইবোৰ এনেকৈ আছে। এই মেলাবোৰ মানে লাহে লাহে ঠিক কৰিম আৰু দেই। বিচনা পত্ৰ একদম অৱস্থা নাই, বিচনা চিচনা এইবোৰ মানে লাহে লাহে কৰি থাকিম আৰু মানে। এয়া শুয়ে আছে শুনটো নুঠা নেকি বিচনাও, মই পৰা নাই, বিচনা পাৰিবলৈও হোৱা মানে দুৰ্বল দেই ল'ৰাটো। শুনটো একো নোখোৱা, শুনটো শুনটো কিবা এটা খাব লাগিছিলে, উঠা আকৌ, নুঠা, অকল শুয়ে থাকিবা, হা চোৱাচোন। এয়া কালি ৰুমালখনৰ পৰা দাগ লাগি গ'ল, দেখিলানে শুনটো? তোমাক যে কালি জলপতি দিছিলোঁ যে মূৰত, ৰুমালখনৰ পৰা লাগি গ'ল, দেখিলানে? শুনটো উঠা আকৌ, চোৱাচোন, তোমাক চাই আছে। উঠা আকৌ, উঠিব মন যোৱা নাই, শুয়ে থাকিবা, হয় নেকি? অকণমান সময় শুৱা, তাৰপিছত মই মুখ চুখ ধুৱাই দিম দেই। অকণমান সময় শুই দিয়া, মুখ মেলি মেলি বেচেৰা হৈছে আৰু মানে এইবোৰ কথা। আৰু এনেকুৱা হ'লে যে কামবোৰো মানে হাতত নুঠে সঁচাকৈ, খাবও মন নাযায়, বনাবও মন নাযায়, একো কৰিবই মন নাযায় মানে।
সেই আৰু বদমাচি যিবিলাকে ল'ৰা ছোৱালী কৰি থাকে একদম এনেকুৱা হৈ গ'লে আৰু মন চন বেয়া লাগে। আৰু গৰমতে চাওকচোন কিমান কি যে ওলাইছে নহয়, প্ৰভু ঈশ্বৰ, গালখন শেষ হৈ থাকিলে। আৰু এইকেইটা দিন যে একো মানে মই গৰম বুলিও এলাহো আৰু বেমাৰৰ কাৰণেও মই একো যত্ন কৰিব পৰা নাই, এনেকৈ আছোঁ। সময় নহয় মোৰ ভিডিঅ', আজি বনালে ভিডিঅ' 4-5 দিনমানৰ পিছতহে ভিডিঅ' এটা দিব পাৰোঁ। তেনেতেতো আৰু ভাল হৈছে, এতিয়া বেমাৰ বুলিয়ে ভিডিঅ' দিব পৰা নাই। সেই আৰু কথা এটা মনত পৰিছে, ভণ্টি এগৰাকীয়ে সুধিছিলে আৰু মোৰ কেকবিলাক চাই তাই নতুনকৈ শিকিছে নেকি, যে আপোনাৰ কেকবোৰ নগ'লে কি পংকজ কিবা এনেকুৱা তাইৰ নামটো দি আৰু মানুহজনৰ নামটো দিয়ে বনাইছে। তুমি চাগে গমেই পাবা দেই, তুমি বাৰু মোৰ ভিডিঅ' চাই থাকা বুলি মই গম পাওঁ, কমেণ্ট কৰাই যিহেতু। তাতে তুমিয়ে সুধিছিলা যে কেকবোৰ গৰমত কেনেকৈ বনাই, নগ'লে নেকি? গ'লে, বহুত কষ্ট হয়। আচলতে AC ৰুম হ'লে বেছি ভাল। এতিয়া কোনোবাই আকৌ ক'ব AC ৰুম থকাইহে কেক বনাইছেনে, বাকীবিলাকে নাই বনোৱা। নহয়, আচলতে ভাল হয় আৰু AC ৰুম থাকিলে মানে ভাল হয়। সেই বুলিনো আৰু কেক নবনাকেতো নাথাকোঁ আমি, তেনেকুৱা ৰুম হ'লে ভাল হয়। কিন্তু সেইটো সকলোৰ কাৰণে মানে সেইটো সুবিধাটো নহয়। গতিকে কি হয়, আইচ হ'ব দিওঁ মানে মই ডাঙৰ ডাঙৰ বাতি কিছুমানতে দিওঁ। এনেকুৱা বাতি চাতিও মই মানে আইচ সোমোৱাই দিওঁ, তাৰমানে য'ত আইচ হয় তাত মই মানে এনেকৈ থৈ দিওঁ, দি পেলাই যিটো ডাঙৰ এটা বাচন মানে চৰিয়া তৰিয়াত ল'ম, তাতে মই সেই আইচটো দি পেলাই, আইচটোকোৰ দি তাৰ ওপৰত মই ক্ৰীমখিনি বহাই দিওঁ, দি তাৰপিছত ব্লেণ্ড কৰি আকৌ সেইটোৰ ওপৰতে তেনেকৈ থৈ দিওঁ। আৰু গোটেইখিনি ক্ৰীম একেলগে ওলাই নানো, মানে আধা ফ্ৰিজত থৈ দিওঁ। যিমানখিনি মোক প্ৰয়োজন হয় সেইখিনি উলিয়াই আনি মই এই বৰফখিনিৰ ওপৰত থৈ দিওঁ, মানে বাতিটো তেনেকুৱা কৰোঁ। সেনেকুৱা বুদ্ধি নকৰিলে মানে আমাৰ নিচিনা নহয় মানে। আৰু বিশেষকৈতো আমাৰ পাকঘৰটোতো সাংঘাতিক গৰম বুলি কৈছোঁ, মানে চালিৰ কাৰণে নেকি বেছি গৰম। এইবিলাক ঘৰতকৈ মানে সেইটো সাংঘাতিক মানে। এওঁ মোক কৈছে পাকঘৰ লাগে, পাকঘৰ বনাই দিছোঁ নহয়, এতিয়া পাইছা। ঘামচি নোলোৱা মানুহ, মোৰ ঘামচি গোটেই গাটো ঘামচি ওলাই গৈছে এই পাকঘৰটোতে, মানে এনেকুৱা। তাকো এই ভাদ মাহটোত এইবাৰ যিটো গৰম পৰিছে, এই এতিয়া যাবৰ সময়ত মানে শেষৰ সময়ত মোৰ ঘামচি ওলাইছে, এনেকুৱা মানে হৈছে। সেই আৰু তেনেকৈ বনালেই হ'ল, মই তেনেকৈ বনাওঁ। কষ্ট হয় গৰমত, মানে বহুত কষ্ট হয়। কেতিয়াবাতো ৰ'দ বেছি হ'লে এনেকৈ ভাবোঁ আৰু নাহিলেও হ'ব দেই কেকটোক, মানে বেয়া হোৱাতকৈ অৰ্ডাৰটো নাহিলেও বেয়া নাপাওঁ। তাৰমানে মই ভাবোঁ আৰু এই গৰম কেইদিন যদি নাহিলে হয়, এনেই অৰ্ডাৰটো লাগে, বনায়ো ভাল পাওঁ, কিন্তু মানে গৰমটোৰ কাৰণে নালাগে বুলিয়ে ভাবোঁ কেতিয়াবা। বেয়া হোৱাতকৈ, বদনাম হোৱাতকৈ, বোলে এই কেকটো বেয়াকৈ বনালে, তেনেকুৱা বদনাম এটা হোৱাতকৈ মানে তাতকৈ নিদিলেও মই বেয়া নাপাওঁ আৰু, মানে তেনেকুৱা হয় আৰু। সেনেকৈ কৰিলে হ'ল। তেনেকৈ কষ্ট অলপ হ'ব বাৰু, উপায় নাই আৰু, তেনেকৈ কৰিব পাৰিবা। মাত্ৰ আইচ এটা বাচনত দিব নালাগে, 2-3টা বাতি মানে পানী দি ভৰাই থ'ব লাগে। যেতিয়া আইচ হয়, এইটো যেতিয়া গলি নাইকিয়া হয়, আকৌ সেইটো উলিয়াই কিনে ব্যৱহাৰ কৰিব পাৰি, তেনেকুৱা আৰু সুবিধা হয়। আৰু মই তেনেকৈ নিজৰ বুদ্ধি উলিয়াই কৰি থাকোঁ আৰু তেনেকৈ কৰিবা তুমিও। সেই আৰু কম বুলি ক'বলৈও নাই পৰা মই, কাৰণ কিয় আগৰ ভিডিঅ'টোতো মই পাহৰিয়ে থাকিলোঁ। পিছতহে বোলো তাই সুধিছিলে, মই লিখি কিনেও নক'লোঁ, বোলে এনেকৈ কৈ দিম আৰু, এনেকৈ কৈ দিলে সুবিধা হ'ব। আৰু যদি আপোনালোকৰ কিবা যিসকলে কেক বনায় আৰু কিবা বুদ্ধি আছে যদিও ক'বচোন, আপোনালোকৰ পৰাও বুদ্ধিটো দিব আমাক, আমাৰ সুবিধা হ'ব। কিন্তু মই এনেদৰে মানে কৰোঁ আৰু কেক, সেইটোৱে আৰু। চাই থাককচোন, পাৰিলে আৰু ভিডিঅ'টো দীঘল কৰিম, নোৱাৰিলে আৰু ৰাখিব লাগিব আৰু। এতিয়া বাৰু ৰাখোঁ, কামখিনি কৰি লওঁ মই। সি শুই থাকোঁতে কাপোৰ চাপোৰ ধুব আছে, সেইখিনি কৰি লওঁ, তাৰপিছতে আকৌ লগ পাম। তাক অকণমান উঠাই লৈ আহিলোঁ, নহ'লে এনেকৈ দুপৰীয়ালৈ শুই থাকিলে তাৰো গাটো বেছি বেয়া লাগিব। আৰু এইবোৰ লগাই মেলি দিলে বেয়া পোৱা হৈছে। আনকালে সি ভাল অৱস্থাত মানে বেয়া নাপায়, কিন্তু এতিয়া বেমাৰী দেহাত মানে কোনোবাই চুলেও খং উঠাৰ নিচিনা হয় আৰু, মানে মূৰটো নফনিয়াই, সি মুখতো ক্ৰীম নঘঁহে, একো নকৰে আৰু, মানে হ'ব আৰু তেনেকৈ হ'ব আৰু। আচলতে সেই বেমাৰ হ'লে এনেকুৱাই হয় নেকি ল'ৰা ছোৱালীবোৰ। আৰু ই বৰ ঢিলা একদম, ইমান যে ঢিলা নহয়, আচৰিত মানে। সি অকণমান বেমাৰ হ'লে সি গোটেই লেটু সেটু পৰি যায়, মানে এনেকুৱা অৱস্থা আৰু মানে।
ছোৱালীজনী আকৌ টান দেই, শকত যদিও তাই কিন্তু বৰ টান, ইমান তেনেকুৱা নহয় আৰু তাই কিবা এটা ক'লেও তাই মানে বুজি পায়, কিন্তু বুজিব চেষ্টাও নকৰে, আৰু বয়সো কম দিয়কচোন, সৰু ল'ৰা আৰু সেইটোৱে আৰু বয়স হিচাপতহে বুজি পাব। আৰু মই চেৱে বনাইছিলোঁ, সি চেৱে খাই ভাল পায়, মই ঘি দি পেলাই অকণমান তেনেকৈ চেৱে বনাইছিলোঁ, 3 চামুচমানহে খালে, বেছি নাখালে, আচলতে খাবলৈ মনো নাই, আৰু এলমণ্ড দিছিলোঁ কাৰণে সি বেয়া পাইছে খাবলৈ, আকৌ সেইবোৰ বাছি বাছি দিবলগীয়া হৈছে তাক। তেনেকৈ আৰু মানে সেই আৰু মাত্ৰ গা মূৰ বেয়া হ'লে মানে কৈছোঁ নহয়, ল'ৰা ছোৱালীৰ লগত মাকৰো বহুতখিনি অসুবিধা আৰু মানে সেই আৰু তেনেকৈ ফেনখন কমাই দিয়া আছিলে, তাক ক'লোঁ বোলে স্পীডত দিওঁনে, দিয়া বুলি কোৱাত আকৌ বঢ়াই থৈ আহিছোঁ। দুডালমান জলকীয়া পুলি আছিলে, মই বোলো অকণমান মোবাইলটো পিটিকি থাকোঁতে মই বোলো পটককৈ সেইকেইটা ৰুই দিওঁ, আচলতে পাছবেলা সময়ত ৰোৱা হয়, কিন্তু উপায় নাই, পাছবেলা বা আকৌ সি কেনেকুৱাখন খেলা দেখুৱায়, সেইটো বুলি ভাবি পেলাই আগবেলাতে ৰুই পেলাই ছাতে থৈ দিছোঁ, আৰু পাছবেলালৈ মই আকৌ বাহিৰত উলিয়াই দিম, টিঙৰ তলতে থৈ দিছোঁ মই, চালিৰ তলত তেনেকৈ। তাৰপিছতে পটককৈ মনত পৰিলে অকণমান বোলো ঢেকীয়া শাক খাওঁ, বহুত দিন শাক খোৱা নাই, ইয়াত কিন্তু দেই জংঘলী শাক চাক বিচাৰি বহুত পায়, বহুত আছে ইয়াত, মানে বিচাৰিব ওলাই যাব পাৰিলেই হ'ল, কিন্তু ওলাই যোৱাটোহে টান হৈছে। এই টিংখিনিৰ কাষেৰে মানে ৰাস্তাটোৰে আহিছোঁ, গোটেই ওচৰতে আৰু মানে আমাৰ গলিটো হৈছে সেইফালে, আৰু টিংখনৰ যিটো দেখুৱাই দিছিলোঁ মই সেইফালে, আৰু এইফালেদি মানে মেইন ৰাস্তাবিলাকত যাব পাৰি আৰু তেনেকৈ, মাত্ৰ জংঘল আৰু গোটেই, আৰু ঢেকীয়া, গছে গছ, কিনো খাব শাক পাচলি, ইয়াতেও বিচাৰি পায়, সেইবুলি আৰু কচু চচু চব পায় দেই, সেইবুলি বিচাৰি আহি থাকিবলৈকেও নহয় বাৰু, বহু দিনৰ, সেই বহাগতে খাইছিলোঁ জানেনে, এতিয়া আকৌ বিচাৰি আহিছোঁ, মনে মনে আহিছোঁ, মানুহজনক নাই কোৱা, মানে গম পালে গালি দিব, কাৰণ ইয়াত সাপ চাপ বহুত ওলায়, আৰু বৰ ডাঙৰ ডাঙৰ সাপ আছে ইয়াতে, আৰু ৰ'দত বোলে এনেকৈ বিচাৰি অহা বুলি গম পালে গালি দিব, মনে মনেহে আহিছোঁ, মই নাই কোৱা, ল'ৰাটোৰ লগত দুয়োটাই মোবাইল পিটিকি থাকোঁতে মই বোলো নাই, অকণমান লগৰ এজনীও গৈছিলে, তাইয়ে ময়ে দুয়োজনীয়ে তেনেকৈ বুটলি লৈ আহিলোঁ, পিছে নোৱাৰিলোঁ দেই বুটলিব, ৰ'দটো ইমান চোকা হ'ল, ভয়কৈ ৰাস্তাৰ কাষৰ পৰা এমুঠিমান হ'লে নে নহ'লহে নাজানো, আৰু লৈ আহিছোঁ, আৰু তেনেকৈ এসাঁজ নহ'লেও উপায় নাই, আৰু তেনেকৈ অকণমান খাম আৰু। কি জানে, বজাৰৰ পৰা কিনিও খাব পাৰি, একো কথা নাই, কিন্তু এনেকৈ যিটো ছিঙি পেলাই ফ্ৰেছ, মানে সেইটো ক'ত বজাৰত পাম, নহয়নে, সেইটো কাৰণে বোলো ওচৰত আছেই যিহেতু, সময় সুবিধা পালে, কিন্তু সেই বহাগতেই খোৱা, চিন্তা কৰকচোন, তেতিয়াৰ পৰা সময়ে নাপাওঁ তেনেকৈ, আজি বোলো ঘপককৈ যাওঁ ব'লচোন বুলি লগ ধৰাত গ'লোঁ, সেয়াহে আকৌ এইখিনিহে আকৌ বাচি কুটি মেলি লওঁতে আকৌ তাকো অকণমান হ'লগৈ, সেই আৰু তেনেকৈ বোলো খাম আৰু যি হয় হ'ব আৰু বোলো। আৰু এয়া অমিতাৰ ফুল মানুহ এজনীয়ে দিছিলে, ওচৰৰ কাষৰ মানুহজনীয়ে, তেওঁলোকে নাখায় হেনো অমিতাৰ ফুল, গতিকে মই বোলো আমি খাওঁ, বহুত ভাল পাওঁ খাবলৈ, গতিকে তাই জানে আমি খাওঁ বুলি, সেইটো কাৰণে মোকে দি থৈ গ'ল, আৰু তাৰপিছত এনেকৈ ধুনীয়াকৈ ধুইছোঁ, থোপা পাতি থাকে যে, সেইবোৰ থোপাবোৰ ভাঙি দিছোঁ, আৰু এৰুৱাই দিছোঁ, অন্য একো নালাগে, থোপাৰে ভাল নালাগে আৰু খাবলৈ, সেইবোৰ ভাঙি দিলে হ'ল, ধুনীয়াকৈ ছিঙি দিলে হ'ল। তাৰপিছতে পিঁয়াজ আৰু কেঁচা জলকীয়া লৈছোঁ, আনফালে কেৰাহীটো গৰম হোৱাত মই মিঠাতেল অলপ দি দিছোঁ, ইয়াত কিন্তু মিঠাতেল অলপ বেছিকৈ দিব, মিঠাতেল দিলে ভাল লাগে, তাত দুটামান গোটা জিৰাও দি দিছোঁ, বহুতে হয়তো খাই পোৱা নাই, যিসকলে খাইছেতো তেওঁলোকে সোৱাদটো জানিবই, সঁচাকৈ ভাল লাগে, তিতা বুলিবলৈ তেনেকৈ বহুত তিতা নহয় আৰু বনাই খালে, আৰু আপোনালোকে যিসকলে খাই পোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন, বা আপোনালোকৰ গছত যদি লাগি থাকে, আনকালে পেলাই দিয়ে, নাখায় তেনেকৈ, খাবচোন, মই যে এজোপা এনেকুৱা মতা গছ হওঁতে ৰাখিয়ে থৈছিলোঁ ফুল খাবলৈ, এওঁ আকৌ কয় কি বোলে কাটি দিওঁ, এওঁ খাব জনা নাছিলে, এতিয়া মোৰ লগত পৰি তেৱোঁ জনা হ'ল, আৰু খুব ধুনীয়াকৈ এতিয়া খাই দেই, তেওঁ মানে সোৱাদ পোৱা হ'ল যে, সেইটোৱে। আৰু ইয়াৰ মাজতে আৰু কথা এটা কওঁ, আৰু যিসকলে মোৰ মানে বাৰ্থডেৰ মানে ভিডিঅ'টোত আপোনালোকে বহুত ধুনীয়াকৈ শুভেচ্ছা দিছে মোক বাৰ্থডেৰ, তেওঁলোকক মোৰ ফালৰ পৰা সকলোকে বহুত ধন্যবাদ দিছোঁ, ইমান মৰম দিছে, ইমান আপোনালোকে শুভেচ্ছা জনাইছে মোক, আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ, বাৰে কৈছোঁ আৰু দেই। আৰু ইয়াতে দিলোঁ মই হালধি দিছোঁ, অকণমান নিমখ দিলোঁ, আৰু ইয়াতে চব্জি মছলা দিছোঁ, যদি চব্জি মছলা নাই জিৰা গুড়ি অকণমানকৈ দি দিব,
আৰু বেলেগ মছলা বুলিবলৈ ইয়াত একো নাই, কিন্তু পিঁয়াজ আৰু জলকীয়া কিন্তু দিব দেই। পিঁয়াজ জলকীয়া আৰু জলকীয়াটো অৱশ্যে নিজৰ লগত কিমানখিনি খায়, কিন্তু পিঁয়াজ অকণমান বেছিকৈ দিব আৰু মিঠাতেলটো অকণমান বেছিকৈ দিব। পিঁয়াজটোৰ মানে কি হ'ল, জাষ্ট কেঁচা ভাৱটো যোৱাৰ পিছতে দি দিব। বহুত সময় পিঁয়াজটো ভাজি পেলাই দি নিদিব, কাৰণ ভাজোতে পিঁয়াজটো ক'লা পৰি যাব। সেইটো কাৰণে পিঁয়াজৰ জাষ্ট কেঁচা ভাৱটো যাব দিলেই হ'ল আৰু তাৰপিছতে এইখিনি দি দিব। খুব ধুনীয়া লাগে খাবলৈ। আপোনালোকে এবাৰ খাই নোপোৱাসকলে ট্ৰাই কৰিব। চাওকচোন কিমানখিনি বনাইছিলোঁ, কিমানখিনি হ'লগৈ। সেয়া আৰু দেখিলেনে, একদম অকণমান হ'লগৈ। বহুত মানে বনাইছিলোঁ, কিমানখিনি আছিলে। সেয়াই, এনেকুৱা বস্তুবোৰ তেনেকুৱাই, শাক এইবোৰ বনাওঁতে একদম অকণমান হৈ যায়। দেখাত আকৌ একদম কেৰাহীটো ভৰ্তি হৈ যায়। শাক চাকবোৰো তেনেকুৱা নহয়নে? সেয়া আৰু যিসকলে খাই পোৱা নাই এবাৰ ট্ৰাই কৰি চাব। বহুত বেছিয়ে ভাল লাগে বুলি কৈছোঁ নহয় মই। একো নহয় খাবলৈ, পেটৰ কাৰণেও ভাল। গতিকে আপোনালোকে খাব আৰু বাৰে বাৰে কৈছোঁ তাকেই মই। ঠিক আছে, আজিলৈ আহিছোঁ তেতিয়াহ'লে। ভিডিঅ'টো কেনেকুৱা পালে ক'ব, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাইছে তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব।